হাই বন্ধুসকল, নয়ন ডিস্কভাৰী ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ আপোনালোকৰ ওচৰত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। মোৰ ইউটিউবৰ বন্ধু এজনে মোক কমেণ্ট কৰি সুধিছিলে যে কেনেকুৱা পানৰ পুলি কাটিং কৰি লগাব পৰা যায়। এইকাৰণে মই ইয়াৰ কাটিঙৰ ওপৰত ভিডিঅ'টো বনাইছোঁ। আৰু বন্ধুসকল, এই ভিডিঅ'টো শেষলৈ চাব, মই ইয়াত সম্পূৰ্ণ কথা জনাম। কোনোবাই যদি মোৰ চেনেলত নতুন হয়, এনেকুৱা ভিডিঅ' চাব বিচাৰে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো মই আজি পানৰ পুলিৰ ওপৰত ভিডিঅ'টো বনাইছোঁ। আজি দেখুৱাব বিচাৰিম পানৰ পুলি কেনেকৈ লগাব লাগে। তো এই পানৰ পুলিবিলাক যে চাই আছে আপোনালোকে, এই পানৰ পুলিবিলাক মই কেইদিনমান আগতে লগাইছোঁ। যিহেতু মই আগতে লগাইছোঁ, সেইকাৰণে নতুনকৈ ৰুই দেখাব পৰা নাযাব। সেইকাৰণে আগৰ পুলিবিলাকে মই দেখাই আছোঁ। ইফালে নতুনকৈ মই লগাইছিলোঁ কেইটামান পুলি, সেইকাৰণে মই এইকেইটা দেখাব চেষ্টা কৰিম আপোনালোকক। বন্ধুসকল, আপোনালোকে যোনটো মাটিডৰাত পাণ খেতি কৰিব বিচাৰে, সেই মাটিডৰা ওখ হ'ব লাগিব। আৰু আপোনালোকে তাত যাতে পানী জমা নহয় ব্যৱস্থা কৰি দিব লাগিব। আপোনালোকৰ পানী জমা হ'লে কিন্তু চব পাণ গছ মৰি যাব, আৰু সেইকাৰণে পাণ খেতিটো ওখ কৰিব লাগে। পাণ গছ যিহেতু মোৰ আগতীয়াকৈ লগোৱা হৈ গৈছে, সেইকাৰণে মই লাইভ আপোনালোকৰ ওপৰত দেখুৱাব নোৱাৰিম। কাৰণ মই কেইদিনমান আগত পাণৰ পুলি কেইটামান লগাইছিলোঁ, এই কেইটামান দেখুৱাব বিচাৰিম আপোনালোকক। কেনেকৈ লগাব লাগে মই প্ৰচেছটো আপোনালোকক জনাই দিম। সেই চিষ্টেমত লগালে আপোনালোকে উপকৃত হ'ব পাৰিব। ইফালে অলপ মই দেখাই দি আছোঁ, কেইটামান গছ লগাইছিলোঁ মই, কেনেকুৱা হৈছে আৰু কেনেকুৱা লগাইছিলোঁ মই দেখুৱাই দিম আপোনালোকৰ ওচৰত। তো বন্ধুসকল, এইকেইটা চাই পাইছে, মই ইয়াত কেইটামান পুলি লগাইছিলোঁ নতুনকৈ এই চাইডত। তো এইকেইটা মৰি গৈছিলে, ইফালে পাণ খেতিটো কেইটামান গছ মাজে মাজে মই লগাইছোঁ আকৌ নতুন কৰি। এইকাৰণে এইকেইটা পাতল পাতল চাই পাইছে পাণ গছকেইটা, মাজে মাজে মই লগাই দিছোঁ ইফালে। আৰু আপোনালোকে পাণ খেতিটো যোনটো মাটিত কৰিব, মাটিটো আপোনাৰ 30% বালিয়হীয়া মাটি হ'ব লাগিব, আৰু 70% আপোনালোকৰ মাটি নৰ্মেল মাটি যোনটো হয়, সেইটো হ'লেই হ'ল। তেনেহ'লে অলপ বালি হৈ থাকিলে মাটিটোত খেতিটো ভাল হয়। বালি হৈ থাকিলে মাটিটো যিমান পানীৰ প্ৰয়োজন হয় সিমান পানীটো থাকে মাটিটোত, আৰু যিমান পানী এক্সট্ৰা পানীটো এইটো নাথাকে, জমা হৈ নাথাকে। আৰু আপোনালোকে যদি পাণ খেতি কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে এনেকুৱা বাঁহৰ মাৰি বনাই ল'ব। প্ৰথমতে এনেকুৱা বাঁহৰ মাৰি বনাব, তাৰপিছত আপোনালোকে পাণৰ খচ আনিব, পাণৰ খচ আনি কেইটামান লগাব পাৰে। এইকেইটা চাই পাইছে, নতুন এইবিলাক হয়, পাণ গছ লগাই দিছোঁ মই কেইটামান। মই এইকেইটা কাটিং কৰি লগাইছোঁ। কেনেকুৱা কাটিং কৰিব লাগে মই দেখুৱাই দিম। এইটো লাইভ দেখুৱাব নোৱাৰিম, মই কৈ দিম বস্তুটো কেনেকৈ কাটিব লাগে, কেনেকৈ লগাব লাগে মই কৈ দিম ইয়াত। সিফালে গৈ পেলাই মই দেখাব চেষ্টা কৰিম কেনেকুৱা পাণ গছটো কাটিং কৰি লগাব পাৰিব আপোনালোকে। এইবিলাক চাওক পাণ গছটো, ইফালে পূৰা এইবিলাকৰ চবত পাণ আছিলে, সেইবিলাক পাণ তুলি দিয়া হৈছে। এটা এটা কৰি পাণ তুলি কমাই দিয়া হৈছে, আৰু ওপৰত ইমানলৈকে গছটো গৈছে ওপৰত। তো ইফালে মই পাণ গছটো ইমানটো ডাঙৰ আছে, তো ইয়াত মই কাটি দিব পাৰিম। কাটিলে এইটো এক্সট্ৰা হৈ যাব, তাৰপিছত মই এইটো গৈ তাত লগাই দিব পাৰিম। য'তে লগাই আপোনালোকে লগাব পাৰে। এনেকুৱা কৰি চবত যোনকেইটা গছ ভাল আছে আপোনালোকৰ, সেইকেইটা গছ তলত এনেকুৱা পাণটো ছিঙি পেলাই অলপটো এনেকুৱা কাটি দিব। এনেকুৱা ইয়াত কাটি পেলাই আপোনালোকে লতাটো লৈ পেলাই তাৰপিছত লগাব পাৰিব, য'তে লগাব ইচ্ছা আছে। এনেকুৱা কৰি চাওক, এইটো সৰু আছে, ইমান সৰু লতাটো চাইছে, ইমানটোমান গৈছে। এই গছটো আপোনালোকে চাই পাইছে, এই দেখাব চেষ্টা কৰিম। এই গছটোৰ লতাটো যোনটো এইটো আছে, এইটো ইফালেদি মই চাওক তলফালে আনি দিছোঁ। এয়া চাইছে,
এনেকৈ কৰি বেগা কৰি এনেকৈ তলতি মাটি দি যিমান দূৰ যায় যিমান দূৰত যাব ইমানলৈকে দি দিলে হ'ল। তাৰপিছত মাটি দি ঢাকি দিব। তাৰপিছত য'ত য'ত গছ লগাব এনেকৈ বাঁহৰ মাৰি এনেকৈ আপোনালোকে লগাই দিব। বাঁহৰ মাৰি এনেকৈ লগাই দিব। তাৰপিছত আপোনালোকে এনেকৈ কৰি চন দি পেলাই এনেকৈ বান্ধি দিব আপোনালোকে। চাই মই চন দি বান্ধি দিছোঁ। ইফালে এটা লগাইছোঁ, ইফালে এটা লগাইছোঁ, চেম প্ৰচেছত লগাইছোঁ। আপোনালোকে এনেকৈ কৰি লগাব পাৰে। এইকেইটা মই নতুন লগাইছোঁ, এইকেইটা পাতল পাতলকৈ ৰোৱা আছে চাইছে। এইকেইটা নতুন লগাইছোঁ, নতুন গছ এইবিলাক। আৰু পাণ খেতিৰ ওপৰতো দেখাব চেষ্টা কৰিম আপোনালোকক, ওপৰত কেনেকৈ থাকিব লাগে। এয়া চাওক, যাতে ৰ'দৰ পোহৰ কমকৈ পৰে ওপৰত ছাউনি দি দিব লাগে। এনেকৈ কৰি আপোনালোকে কাপোৰ পায়, আজিকালি কাপোৰো দিব পাৰে ওপৰেদি। বজাৰত কিনিব পাব কাপোৰ, নহ'লে চন দিব পাৰে আপোনালোকে। আৰু কাটিং কৰি পুলিটো যেতিয়া লগাব বহাগ মাহত, জেঠ মাহত, আহাৰ মাহত আপোনালোকে লগাব পাৰিব। লগোৱাটো বেছি টান নহয়, আপোনালোকে লগাব পাৰে। এনেকৈ কৰি সহজতে আপোনালোকে লগাব পাৰিব। এনেকৈ চাওক, এই পাতল পাতলকৈ এনেকৈ লগাই দিব। পিছত আপোনালোকৰ পাণটো তলফালে পুলি মেলিব। পুলি মেলাৰ পিছত আকৌ ঘন হৈ যাব। য'ত পুলি মেলিব তাত কামি মাৰি দি দিব এনেকৈ বাঁহৰ। এয়া চাওক, ইফালে পুলি ওলাই আছে, ইফালে মই মাটিৰ তলত দি দিছোঁ এনেকৈ কৰি। ইফালে দি এইটো আহি পেলাই ইয়াত উঠিছে, ইয়াত উঠিছে, চাই পাইছে। এইটো ইফালে গৈ ইফালে ইয়াত ইমানলৈকে আছে, ইয়াত পুলি ওলাইছে চাওক তলফালে দি। এনেকৈ কৰি আপোনালোকে লগাব পাৰিব। আৰু বেয়া নাপাওঁ, আপোনালোকক লাইভ মই দেখুৱাব পৰা নাই, কাৰণ মোৰ পুলিকেইটা আগতেই লগোৱা হৈ গৈছিলে। সেইকাৰণে মই দেখুৱাব পৰা নাই। যেতিয়া মই আকৌ লগাম নতুন কৰি, তেতিয়া মই আপোনালোকৰ ওচৰত নতুন এটা ভিডিঅ' লৈ আহিম। এয়া চাওক, ইফালে পুলি ওলাই আছে, এয়া নতুনকৈ পুলি ওলাই আছে। ইয়াতো ওলাই আছে, ইয়াত এটা ওলাই আছে। আৰু আকৌ দেখুৱাম এয়া। তো বন্ধুসকল, মই ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। তো আপোনালোকে লগাব পাৰে এনেকৈ কৰি। এইটো মই নতুন লগাইছোঁ। আপোনালোকে এইটো যেতিয়া ঘন হৈ যাব পাণকেইটা, তেতিয়া মই আকৌ ভিডিঅ' বনাই দেখুৱাম আপোনালোকক। এইটো ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে।